নমস্কাৰ, সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ RIIMS অৰ্থাৎ ৰিয়েল টাইম আইডেণ্টিফিকেশ্যন এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম এপ্লিকেশ্যনটোৰ বিষয়ে। এই এপ্লিকেশ্যনটো আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰাৰ পিছত ইয়াত কেনেদৰে লগ ইন কৰিব, ইউজাৰ আই ডি কি দিব, পাছৱৰ্ড কি হ'ব আৰু এই এপ্লিকেশ্যনটোতনো কি কি আছে ইত্যাদি সকলো তথ্য ইয়াত জনোৱা হ'ব। প্ৰথমতে আপোনালোকে গুগল প্লে' ষ্ট'ৰত গৈ RIIMS বুলি চাৰ্চ কৰিব লাগিব। তাৰপিছত এপ্লিকেশ্যনটো অহাৰ পিছত ইনষ্টল কৰিব লাগিব। এনেদৰে ইনষ্টল হ'ব। ইনষ্টল হওঁতে কিছু টাইম লাগিব। ইনষ্টল হোৱাৰ পিছত আপোনালোকে অ'পেন ক্লিক কৰিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাব কিছুমান অপশ্যন। ইয়াত লিখা থাকিব ডিনাই আৰু এলাও। প্ৰত্যেকটোতে আপোনালোকে এলাও কৰি দিব লাগিব। যেনে প্ৰথমতে থাকিব এলাও RIIMS টু মেক এণ্ড মেনেজ ফোন কলছ, এলাও কৰি দিব। তাৰপিছত থাকিব এলাও RIIMS টু টেক পিকচাৰ এণ্ড ভিডিঅ'জ, এলাও কৰি দিব। নেক্সট যি আহে আপোনালোকে প্ৰত্যেকটোতে এলাও কৰি দিব লাগিব। ডিভাইচ লোকেশ্যন আহিব, এলাও কৰি দিব লাগিব। কমপ্লিট এলাও কৰি দিয়াৰ পিছত আপোনালোকে এই পেজখন দেখিবলৈ পাব। ইয়াত আপোনালোকে লগ ইন, ইউজাৰ আই ডি আৰু পাছৱৰ্ড দেখিবলৈ পাব। এতিয়া এণ্টাৰ ইউজাৰ আই ডি। ইয়াত ইউজাৰ আই ডিনো কি দিব? ইয়াত ইউজাৰ আই ডি হ'ব প্ৰত্যেক স্কুলৰে নিজৰ নিজৰ ডাইচ কোড। প্ৰত্যেক স্কুলৰে নিজৰ নিজৰ ডাইচ কোড ইয়াত এণ্ট্ৰি কৰিব লাগিব। যেনেকৈ মই এটা ডাইচ কোড এণ্ট্ৰি কৰি দিলোঁ। তাৰপিছত পাছৱৰ্ড। এতিয়া পাছৱৰ্ড কি হ'ব? পাছৱৰ্ড সকলো স্কুলৰ কাৰণে এটাই পাছৱৰ্ড, school@123 এইটো স্মল লেটাৰত লিখিব লাগিব। এতিয়া লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে এই পেজখন দেখিবলৈ পাব। ইয়াত প্ৰথমতে দেখিব কাৰেণ্ট পাছৱৰ্ড, তাৰপিছত নিউ পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড। অৰ্থাৎ ইয়াত আপোনালোকে সেই আগৰ school@123 এই পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰে। কিন্তু এই পাছৱৰ্ডটো চেঞ্জ কৰাৰ কোনো প্ৰয়োজন নাই, চেঞ্জ কৰিব নালাগে। আপোনালোকে স্কিপ অপশ্যনত ক্লিক কৰি দিব। স্কিপ অপশ্যনত ক্লিক কৰাৰ পিছত এপ্লিকেশ্যনটোৰ আমি ভিতৰৰ ফালে সোমাই যাম। এপ্লিকেশ্যনটোত আপোনালোকে এইকেইটা অপশ্যন দেখিবলৈ পাব। প্ৰথম দেখিবলৈ পাব ষ্টুডেণ্টছ এনৰলমেণ্ট, ষ্টুডেণ্ট এটেণ্ডেঞ্চ, ষ্টাফ এনৰলমেণ্ট, ষ্টাফ এটেণ্ডেঞ্চ, লিভছ, ৰিফ্লেকশ্যনছ আৰু শেষত আছে লগ আউট। এতিয়া ষ্টুডেণ্টছ এনৰলমেণ্ট। এতিয়া ষ্টুডেণ্ট এনৰলমেণ্টত আপোনালোকে সেই স্কুলৰ এনৰলমেণ্টবিলাক অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ নামবিলাক ইয়াত এণ্ট্ৰি কৰিব লাগিব। অলৰেডি ইয়াত কিছুমান এণ্ট্ৰি হৈ আছে আৰু যিবিলাক নতুন ষ্টুডেণ্ট আহে সেইবিলাক আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে ক্লাছবিলাক দেখিবলৈ পাব। ক্লাছ 1, 2, 3, 4, 5 আৰু ইয়াত আপোনালোকে ক্লাছো এড কৰিব পাৰিব। তলত এড ক্লাছ বুলি লিখা আছে। আপোনালোকে এড ক্লাছত ক্লিক কৰি ক্লাছ 1, 2, 3, 4, 5 বা 6, 7 এনেকুৱা এড কৰিব পাৰিব। নেক্সট আহিল ষ্টুডেণ্টছ এটেণ্ডেঞ্চ। ইয়াত আপোনালোকে এটেণ্ডেঞ্চবিলাক আপডেট কৰিব লাগিব ডেইলি ষ্টুডেণ্টবিলাকৰ। নেক্সট আহিল ষ্টাফ এনৰলমেণ্ট। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ স্কুলত কিমানজন ষ্টাফ আছে ইয়াত দেখিবলৈ পাব আৰু যদি নতুন ষ্টাফ আহে তেতিয়াহ'লে ইয়াত এড কৰিব লাগিব। নেক্সট আপোনালোকে ষ্টাফ এটেণ্ডেঞ্চ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ষ্টাফৰ এটেণ্ডেঞ্চবিলাক আপডেট কৰিব লাগিব। ডেইলি এটেণ্ডেঞ্চবিলাক ইয়াত আপডেট কৰিব লাগিব। তাৰপিছত আহিল লিভছ। লিভছত আপোনালোকে দুটা অপশ্যন দেখিবলৈ পাব, ষ্টুডেণ্ট আৰু ষ্টাফ। ইয়াত আপোনালোকে ষ্টুডেণ্টছৰ লিভ আৰু ষ্টাফৰ লিভ এড কৰিব লাগিব। কোনোবা
ষ্টুডেণ্ট যদি বহুত দিন ধৰি অহা নাই তেতিয়াহ'লে ইয়াত এড কৰিব লাগিব, বা কোনোবাই যদি লিভ ল'ব খোজে তেতিয়াহ'লে এড কৰিব লাগিব। ওপৰত এটা প্লাছ চাইন আছে, সেই প্লাছ চাইনটোত ক্লিক কৰিলে এনেদৰে পেজখন দেখা পাব। ইয়াত আপোনালোকে তথ্যবিলাক দিব লাগিব। ইয়াত লিভ টাইপ লিখা আছে, ইয়াত ক্লিক কৰিলে আপোনালোকে CL অৰ্থাৎ কেজুৱেল লিভ বা মেডিকেল লিভ যিটো হয় আপোনালোকে এড কৰিব লাগিব। আৰু ৰিজনৰ অপশ্যন আছে, ৰিজনটো ইয়াত লিখি দিব লাগিব। নেক্সট এপ্লাই লিভ, ইয়াত এই এপ্লিকেশ্যনটোৰ জৰিয়তে লিভ এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিল ৰিফ্লেকশ্যনছ। ৰিফ্লেকশ্যনত আপোনালোকে তিনিটা অপশ্যন দেখিবলৈ পাব, ইমেজ, ভিডিঅ'জ আৰু অডিঅ'জ। ইয়াত দৰকাৰী ফটো বা ভিডিঅ' আমি আপলোড কৰিব পাৰিম। অফিচে বিচৰা যিকোনো ধৰণৰ ফটো বা ভিডিঅ' এইবিলাক আপলোড কৰিব পাৰিম। ইয়াত লিখিব পাৰিব টাইটেল, ডেছক্ৰিপশ্যন ইত্যাদি। নেক্সট অৰ্থাৎ শেষত আছে লগ আউট। ইয়াত আপোনালোকে এই এপ্লিকেশ্যনটোৰ পৰা লগ আউট হ'ব পাৰিব। এইখিনিতে আপোনালোকক জনাই থওঁ যে এই এপ্লিকেশ্যনটো আপডেট হৈ আছে। ইয়াত আকৌ বহুত নতুন